ছাত্ৰীৰ প্ৰতি প্ৰেম জাগিল এইবাৰ বিজ্ঞান ছাৰৰ। ছাত্ৰীৰ হোৱাটছএপ ভৰি পৰিল বিজ্ঞান ছাৰৰ ৰোমান্টিক মেছেজেৰে। তোমাৰ লগত কথা পাতিলে মনটো বেলেগ হৈ যায় মোৰ। ছাৰৰ মনত হেঁপাহ ছাত্ৰীক লৈ কলকাতা ফুৰিবলৈ যোৱাৰ। ভাইৰেল সকলো মেছেজ। গোসাইগাঁৱৰ তুলসীবিল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ লম্পট শিক্ষক উত্তম কুমাৰৰ নিৰ্লজ্জ কাণ্ড। ছাত্ৰীৰ প্ৰেমত পৰিল পুনৰ শিক্ষক। এইবাৰ অংক ছাৰ নহয় ইংৰাজী ছাৰো। এইবাৰ নাবালিকা ছাত্ৰীৰ প্ৰেমত পৰিল বিজ্ঞান ছাৰ। ছাত্ৰীক হোৱাটছএপত ৰোমান্টিক মেছেজ কৰি বিপদত এতিয়া বিজ্ঞান ছাৰ উত্তম কুমাৰ সাহা। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিজ্ঞান বিভাগৰ শিক্ষক উত্তম কুমাৰ সাহাৰ নিৰ্লজ্জ কাণ্ড। নিজ স্কুলৰ ছাত্ৰীৰ সৈতে যোগ ভাল পাই থকাৰ প্ৰতিশ্ৰুতিত আবদ্ধ হ'ব বিচাৰিলে বিজ্ঞান ছাৰে। ইয়াৰ পূৰ্বেও বিজ্ঞান ছাৰে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান এতিয়া ৰঙাঘৰৰ আলহী লম্পট শিক্ষক উত্তম কুমাৰ সাহা। তুলসীবিল আৰক্ষী চকীৰ আৰক্ষীয়ে বিদ্যালয়ৰ পৰা শিক্ষক উত্তম কুমাৰ সাহাক থানালৈ লৈ যায়। এটা দিছিলে মোক কমপ্লেইন দিছিলে তাৰমানে এজন ক্লাছ টেনৰ ছোৱালী আৰু কিবা আমাৰ টিচাৰ আৰু এজন উত্তম সাহা বুলি এজাৰ দুজনৰ মাজত কিবা কিবি সম্পৰ্ক এনেকে থকা বুলি মোক এজাৰ দিছিলে। সেইখিনি আৰু তাৰমানে কথা বতৰা ইমান ভিতৰত যোৱা নাই, শুনিছে যোৱা নাই। আমি মীমাংসা কৰিম বুলি বহিম বুলি আছিলো প্ৰতিদিনো, কিন্তু মীমাংসাটো ইয়াত নহ'ল। হঠাৎকে কোনে গৈ পালে থানাত জানো নামো নাজানো মই। থানাৰ ওচি মোক মাতিছে যে আপুনি যিজনক তুলসীবিল ইয়াতে শুনিছে একেবাৰে মাতিছে তাত লৈ আহক বুলি। সেইখিনি আৰু এতিয়া কিমান সময় হ'ল এই শিক্ষকজন আপোনাৰ ইয়াতে বহি আছিলে? 10টা নে 10:30 তেনেকে বজাৰ পৰা। আজি এতিয়া ক'বলৈ গ'লে 2:30 বাজে, 4-5 ঘণ্টা আপোনাৰ আওতাত আছিলে। আপুনি থানাত ইনফৰমেশ্যন কৰিছিল নেকি? নাই কোনো কৰা নাই, মই যোগাযোগেই কৰা নাই। এইজন ক'বলৈ গ'লে নিৰাপত্তা মানে আমাৰ মিটিংখন বহিব লাগিছিল, শুনিছে চব কিবা ABMC বেংগলী ফেডাৰেশ্যন আৰু আমাৰ SMDC সেইবিলাকো মাতিছিলোঁ মই, কিন্তু এতিয়ালৈকে আহি পোৱা নাছিল। সেইকাৰণে আমি ৰখি আছিলোঁ। আপুনি 6 ঘণ্টা ক'বলৈ গ'লে এইজন দৰ্শনকাৰী শিক্ষকক আপুনি নিৰাপত্তা দি আছিলে কাৰণটো? নিৰাপত্তাটো দিয়া নাই, উপায়টো নাই। এতিয়া আমাৰ সাংবাদিকে আমি ইয়াতে সোমাবলৈ চেষ্টা কৰিছিলোঁ, আপুনি আমাক সোমাব দিয়া নাই কাৰণটো? নাই, কথা হ'ল কি কোনো বিচাৰেই হোৱা নাই। কাটাকাটিহে হৈছে, শুনিছে এতিয়া কোন গ'ল থানাত হয়তো ক'ব নোৱাৰো মই। থানাৰ হৈছে মোক মাতে আপুনি এইফালে আহক বুলি কিয় ক'লে মইতো নাজানো এইটো বস্তুটো। আপোনাক কথা আপুনি ইহঁতক কিয় কাৰণে কোনে সকলোকে মাতিছিলো। দেখি পাইছো যে সেইলোকে আহিছিল মানে স্যার একচুয়ালি ঘটনাটো আপুনি গাপ দিব বিচাৰিছিল? নাই কেতিয়াও নহয়। আমাৰ বিচাৰৰ কাৰণে আমি ৰেডি আছিলো। ইয়া আমাৰ কিবা ভাইচ প্ৰিন্সিপাল আছে, আমাৰ টিচাৰ আছে, ABMCৰ কোনোবা আছে ইয়াতে, শুনিছে প্ৰতিদিন আমি ৰখি আছিলো। সিহঁতে টাইম দি গৈছে 2টা বজাত, কিন্তু 2টা বজাতো আমাৰ ভোট পোৱা নাই। সেইটোৱেই আৰু আজি আমাৰ তুলসীবিল হাই ছেকেণ্ডেৰী স্কুলৰ এটা টিচাৰ ছায়েন্স টিচাৰ উত্তম শাহ, এইটো ক্লাছ 10ত পঢ়া এটা ছোৱালী, ইয়াৰ মুকৰামবিলৰ হয়, ৰূপচনা নাম। তো এইটো ছোৱালীজনীক মানে উত্তম শাহ যিটো ছাৰ আছে মানে বহুত মিছবিহেভ কৰে তাৰ লগত, মানে মেছেজ কৰে, কিবা কিবি খাৰাপ ভিডিঅ' লিংক চিং পঠাই দিয়ে। আৰু সেইকাৰণে যদি তাই মানে মেছেজবিলাক ৰিপ্লাই নকৰে, তাক কিবা স্কুলত মিছবিহেভ কৰে, তাৰ ওপৰত টৰ্চাৰ কৰি থাকে। এতিয়া আমি আজি পুৱা 8টা বজাৰ পৰা যেতিয়ালৈকে স্কুল খুলিছে, স্কুল খোলাৰ পিছৰ পৰা আমি কেইজনমান ল'ৰা গৈছিলোঁ, 25-30জনমান। তো প্ৰিন্সিপালৰ ওচৰত গৈছিলোঁ, প্ৰিন্সিপালে এইটো কোনো একশ্যন লোৱা নাই এতিয়ালৈকে। তো আমি প্ৰিন্সিপালকো এইটো কৈছোঁ যে তাক আমাক কিবা বিচাৰ ন্যায্য বিচাৰ আমাক লাগে, আমাক বহিব লাগে এইটো লৈ। প্ৰিন্সিপালে এইটো লৈ প্ৰিন্সিপাল মানে 8টা বজাৰ পৰা কৈ আছে যে মানে খালি আমি ডিছকাছ কৰি আছোঁ, কিন্তু এতিয়ালৈকে ডিছকাছ হোৱা নাই। এতিয়া 1:30মান বাজি গৈছে আৰু এতিয়ালৈকে কোনো ডিছকাছ হোৱা নাই।
আৰু এতিয়া এইবিলাকতো এনেকৈ থাকিলে নহ'ব, আমাক যিটো বিচাৰ লাগিব এইটো। ইয়াত আমাৰো ভাই ভাস্তি যিবিলাক আছে, আমাৰ বন্ধু বান্ধৱ বহুত আছে, আমিও স্কুলত পঢ়িছিলোঁ, কিন্তু ইমান দিনলৈকে ইমান মানে খাৰাপ হোৱা নাই স্কুলত। আজি প্ৰথমবাৰৰ কাৰণে আমি দেখিলোঁ আৰু শুনিলোঁ এইটো ঘটনা আৰু কি। কি মাস্টার টিচারজন কি সাবজেক্ট লয়? মাষ্টৰটো চায়েন্স টিচাৰ হয়, ক্লাছ 9ৰ চায়েন্স ছাবজেক্ট লয়। আৰু আৰু এই মেছেজটো কিমান দিন হ'ল তেখেতৰ মাজত চলি আছে? মেছেজটো 3 দিনমান হ'ল আৰু ঈদৰ দিনৰ পৰা এইটো চলি আছে। আমি শুনিছোঁ 3-4 দিনমান হ'ল শুনি আছোঁ। এইটো মানে এতিয়ালৈকে ফুললি যিটো প্ৰুফ পোৱা লাগে এইটো পোৱা নাই আমি। আজি পাইছোঁ, আজি ফুল প্ৰুফ পাইছোঁ। আৰু আমি এইটো শুনিছোঁ যে এই ভাড়াকুৰি হাই ছেকেণ্ডেৰী যিটো স্কুল আছে তাতো ছেম ঘটনাই কৰিছে আৰু বিনাশ এইটোতো ছেম কাহিনীয়ে কৰিছে, কৰি তাৰ পৰা ছাছপেণ্ড কৰিছে আৰু তাৰ পৰা ইয়াত আহিছে, ট্ৰান্সফাৰ লৈ ইয়াত আহি ইয়াতো আৰু এবাৰ কৰিছে। আগতে আৰু এবাৰ কৰিছিল, এই কাহিনীয়ে কৰিছিল আৰু কোনোবা ছোৱালীৰ লগত কৰিছিল। এইটো লৈ ইমান বিচাৰ হোৱা নাই আৰু মানে অলপমান কিবা কিবি এইটো মানে বৰ্তমান টিচাৰজন ক'ত আছে? যিজন মাষ্টাৰ টিচাৰজন ক'ত আছে? এতিয়া মাষ্টৰজন অফিচতে আছে, প্ৰিন্সিপাল অফিচতে আছে। মানে যিখন বিচাৰ হ'ব লাগে এইটো বিচাৰ হোৱা নাই এতিয়ালৈকে। প্ৰিন্সিপালক কৈ আছোঁ, এটাই কথা কৈ আছে, আমি ডিছকাছ কৰি আছোঁ। যিহেতু চৰকাৰী অনুষ্ঠান, চৰকাৰী শিক্ষাদান পাঠদান য'ত কৰে তাত এনেকুৱা ধৰণৰ ঘটনা হয়, আপোনালোকে চৰকাৰক কি অনুৰোধ জনাব বিচাৰিছে? আমি চৰকাৰক এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো যিটো ঘটনা হৈছে এইটো আমাক ন্যায্য বিচাৰ লাগে। আৰু আমি এইটো চাইছোঁ যে মানে তুলসীবিল হাই ছেকেণ্ডেৰী স্কুলত ইয়াক ৰাখিব নালাগে। আৰু ইয়াক আৰু আগত এবাৰ ৱাৰ্ণিং দিয়া হৈছিল, কিন্তু এইটো নামানে, এইটো নহয়। তো আজি যদি এইবিলাক আমি যদি প্ৰতিবাদ নকৰোঁ, ইয়াক যদি এনে এৰি দিওঁ, তেনেহ'লেতো নেক্সট টাইমটো আৰু এইটো বহুত বাঢ়ি থাকিব। আগন্তুক দিনক এইবিলাক বাঢ়ি থাকিব। আজি ক্লাছ 10ত পঢ়ি আছে মানে এটা সৰু ছোৱালী, এইটো নাবালিক ছোৱালী, এইটো 16 বছৰ বয়স। তো 16 বছৰ বয়স মানে তাৰ ল'ৰা ছোৱালীৰ নিচিনা বয়স হ'ব এইটো। এই বয়সত যদি এইবিলাক যদি কাম কৰে, তাৰ এটা কি থাকিব লাগে, জ্ঞান থাকিব লাগে যে মোৰ নিজৰ ল'ৰা ছোৱালীৰ বয়সত ছোৱালীক যদি তাই যদি মেছেজ কৰে, খাৰাপ ভিডিঅ' পঠায়, এইবিলাকতো মানে ৰুমত আহিবলৈ মাতে, ৰাতি 12টা-1টা বজাত মানত তাক পাৰ্চনেলি ভিডিঅ' কল কৰিব কয়, আৰু তাক এনেকৈও কৈ থাকে যে কলকাতা লৈ যাব তাক ফুৰিবলৈ। এইবিলাক কি এই কলকাতা লৈ যাব, মানে এটা ছোৱালী মানুহক লৈ যাব, ইমান সৰু ছোৱালী স্কুলৰ পৰা লৈ যাব, এইটো মানে বেলেগ ছোৱালীকতো লৈ যাব পাৰে, যেতিয়া গাৰ্জেনক নোকোৱাকৈ লৈ যাব বিচাৰে।